নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি চতুৰ্থ শ্ৰেণী অংকুৰণৰ পাঠ নং 8 বীৰাংগনা মূলা গাভৰু বাকি থকা প্ৰশ্নখিনি আলোচনা কৰিম। বাকি থকা প্ৰশ্নসমূহৰ গ নম্বৰ প্ৰশ্নসমূহ আজি আলোচনা কৰিম। গ নম্বৰ প্ৰথমতে থকা প্ৰশ্নটো হৈছে কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল। ইয়াৰ উত্তৰটো হ'ব কলিয়াবৰৰ ৰণ তুৰ্বক বাহিনী আৰু আহোম সেনাৰ মাজত হৈছিল। দ্বিতীয় প্ৰশ্নটো হৈছে কলিয়াবৰৰ ৰণক আৰু কি নামেৰেও জনা যায়। ইয়াৰ উত্তৰটো হ'ব কলিয়াবৰৰ ৰণক কপিলী গংগা ৰণ নামেৰেও জনা যায়। তাৰপিছত ঘ নম্বৰৰ প্ৰথমতে থকা প্ৰশ্নটো হৈছে কবচ কাপোৰ কি। ইয়াৰ উত্তৰটো হ'ব কবচ কাপোৰ হৈছে আহোমসকলে যেতিয়া যুদ্ধক্ষেত্ৰলৈ যায় তেতিয়া তেওঁলোকে পিন্ধি যোৱা এক প্ৰকাৰৰ সুৰক্ষা কবচ। ঠিক আছে, মই যেনেদৰে লিখিছোঁ তোমালোকে ঠিক তেনেদৰে লিখিবা। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়। ইয়াৰ উত্তৰটো হৈছে কবচ কাপোৰ ৰাতিটোৰ ভিতৰতে কপাহ নেউঠি পাজি কাটি সূতা কাটি ৰাতি নৌপুৱাওঁতে বৈ কাটি উলিওৱা হয়। বুজিছানে? ৰাতিটোৰ ভিতৰতে সকলোখিনি কাম কৰিব লাগিব, ৰাতিপুৱালৈ থ'ব নোৱাৰিব। ৰাতিটোৰ ভিতৰতে বৈ কাটি তৈয়াৰ কৰিব লাগিব, তেতিয়াহে সেইযোৰ কবচ কাপোৰ হ'ব। তাৰপিছত আজিৰ দিনটোৰ শেষৰ প্ৰশ্নটো হৈছে মূলা গাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিলে। মূলা গাভৰুৱে ভাবিছিল যে মই ৰাতিটোৰ ভিতৰতে কবচ কাপোৰ বৈ দিব নোৱাৰাৰ বাবেই মোৰ বংশদেউৰ যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব লগা হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালেই আছা আৰু ভালে কুশলে থাকা। আজিলৈ আমি ইমানতে সামৰিছোঁ। তাৰ পিছত বাকী থকা প্ৰশ্নসমূহ আমি আলোচনা কৰিম।